সকলোকে নমস্কাৰ জনাইছোঁ আৰু আশা কৰিছোঁ যে সকলে এই কৰোনাৰ যি মহামাৰী বা এই মহা সংকট চলি আছে এই সংকটৰ সময়ত সকলোৱে কুশলে মংগলে আছে আৰু আজি যি প্ৰেছ মিট আপোনালোকৰ ওচৰত মই প্ৰেছ মিটৰ জৰিয়তে আপোনালোকৰ ওচৰত যি বিষয় দাঙি ধৰিব বিচাৰিছোঁ সেইটো অলৰেডি বহুত মানুহে অলৰেডি গমে পাইছে দৰাচলতে আপোনালোকক আজি মই আমন্ত্ৰণ কৰি আনিছোঁ এই কাৰণে কাৰণ বিপিএফে অৰ্থাৎ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ চৰকাৰে গুৱাহাটী হাইকোৰ্টত তাৰমানে গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খালে যোৱা কেইবামান পূৰ্বত অৰ্থাৎ কেইবামান আগত বিপিএফ চৰকাৰ অৰ্থাৎ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে পিটিশ্যন অৰ্থাৎ তেওঁলোকৰ প্ৰাৰ্থনা ৰাখিছিলে বা তেওঁলোকে গোচৰ ৰুজু কৰিছিলে যে আমাৰ যি বিটিচিত কৰোনাৰ সংহাৰৰ কাৰণে বা কৰোনাৰ যি নেকি মহাসংকটৰ কাৰণে যি নেকি নিৰ্বাচন হ'ব পৰা নাই আৰু নিৰ্বাচন নোহোৱাৰ কাৰণে যি ৰাজ্যপালৰ শাসন ইয়াতে দিয়া হৈছিলে বা ৰাজ্যপালৰ শাসন যি লাগু কৰা হৈছিলে সেই ৰাজ্যপাল শাসনটোক বিপিএফ চৰকাৰে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত অৰ্থাৎ গুৱাহাটী হাইকোৰ্টত চেলেঞ্জ কৰিছিলে আৰু তেওঁলোকে কৈছিলে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মানে গভৰ্ণৰ ৰুল বা যিটো ৰাজ্যপাল শাসন আছে এইটো ইমিডিয়েটলি কৰ্তন কৰিব লাগে সেইটোক ইমিডিয়েটলি ইলিগেল বুলি ডিছমিছ কৰিব লাগে আৰু বিপিএফ চৰকাৰকে যি নেকি বিটিচিখনক বিগত 17 বছৰৰ পৰা চলাই আহিছিলে 17 বছৰৰ পৰা শাসন চলাইছিলে বা তিনিবাৰ তেওঁলোকে নিৰ্বাচিত হৈছিলে তো সেই বিপিএফ চৰকাৰকে পুনৰাই তাৰমানে সেই চৰকাৰৰ ম্যাদ বৃদ্ধি কৰি দিব লাগে কিন্তু সেই দাবীক বা তেওঁলোকৰ যি উচ্চ ন্যায়ালয়ত যি গোচৰ তেওঁলোকে ৰুজু কৰিছিলে ৰাজ্যপাল শাসনৰ বিৰুদ্ধে সেই দাবীক আমি প্ৰত্যাহ্বান জনাই বিপিএফে তেওঁলোকৰ চৰকাৰৰ ম্যাদ বৃদ্ধি বা এক্সটেনশ্যনৰ যি তেওঁলোকে ডিমাণ্ড কৰিছিলে গুৱাহাটী হাইকোৰ্টত সেই গুৱাহাটী হাইকোৰ্টৰ ডিমাণ্ডক আমি চেলেঞ্জ কৰি গুৱাহাটী হাইকোৰ্টতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তে আমি এক ইণ্টাৰভেনিং পিটিশ্যন অৰ্থাৎ ইণ্টাৰলকেটৰী এপ্লিকেশ্যন ক্ৰমিক নং মই চিৰিয়েল নাম্বাৰটো কৈ দিছোঁ 1006/2020 অৰ্থাৎ 2020 চনৰ 1006 নং ইণ্টাৰভেনিং পিটিশ্যন বা ইণ্টাৰলকেটৰী এপ্লিকেশ্যন গোচৰৰ জৰিয়তে আমি বিপিএফক পোনপটীয়াভাৱে প্ৰত্যাহ্বান জনাইছিলোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত মই ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে UPPL দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মানে সমিতি অৰ্থাৎ চেণ্ট্ৰেল ৱাৰ্কিং কমিটিৰ এজন সদস্য হিচাপে তেওঁলোকক চেলেঞ্জ কৰি কৈছিলোঁ যে ৰাজ্যপালৰ শাসনটো সম্পূৰ্ণভাৱে বৈধ আৰু কোনো যুক্তি নাই যে ইয়াতে বিপিএফৰ চৰকাৰৰ পুনৰাই ম্যাদ বৃদ্ধি কৰিব লাগে তো আজি অতিকৈ আনন্দৰ কথা আৰু এয়া ৰাইজৰ জয় বুলি ক'ব বিচাৰিছোঁ এয়া কেৱল বিপিএফৰ পৰাজয় আৰু UPPLৰ জয় নহয় এয়া সত্যৰ জয় এয়া দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ জয় এয়া বিপিএফৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ৰাইজৰ জয় এয়া বিপিএফৰ বা হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ চৰকাৰৰ একনায়কত্ববাদৰ বিৰুদ্ধে ৰাইজৰ জয় আৰু ৰাইজক প্ৰতিনিধিত্ব কৰি ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰি আমি যি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাবী কৰিছিলোঁ যে ৰাজ্যপালৰ শাসনটো বৰ্তি থাকিব লাগে ৰাজ্যপালৰ শাসন বা গভৰ্ণৰ ৰুলখন কেতিয়াও ডিছমিছ কৰিব নালাগে যেতিয়ালৈকে ইলেকশ্যন আৰু নতুনকৈ পাতা নহয় সেই কথাটোকে গণ্য কৰি সেই কথাটোকে কনচিডাৰ কৰি আজি অচিন্ত মল্ল বুজৰ বৰুৱা ডাঙৰীয়া অৰ্থাৎ অনাৰেবল জাষ্টিছ অচিন্ত মল্ল বুজৰ বৰুৱাৰ কোৰ্টে বা অচিন্ত মল্ল বুজৰ বৰুৱাৰ যি জুডিচিয়েল বেঞ্চ অফ গুৱাহাটী হাইকোৰ্ট সেই কোৰ্টে আজি ঘোষণা কৰিছে আজি জাজমেণ্ট দিছে যে বিপিএফৰ চৰকাৰৰ ম্যাদ বৃদ্ধি নহয় আৰু বিপিএফ চৰকাৰৰ এক্সটেনশ্যন হোৱাটো টোটেলি ইলিগেল এক্সটেনশ্যন হ'ব নোৱাৰে আৰু ইলেকশ্যন নোহোৱালৈকে আৰু এটা নতুন যিকোনো গভৰ্ণমেণ্ট ফৰ্ম নোহোৱালৈকে BTCত ৰাজ্যপালৰ শাসনে বৰ্তি থাকিব আৰু সম্পূৰ্ণভাৱে বিপিএফৰ যি দাবী উচ্চ ন্যায়ালয়ত ডিছমিছ কৰিছে তেওঁলোকৰ যি পিটিশ্যন আছিল ৰিট পিটিশ্যন নাম্বাৰ 2143 অৰ্থাৎ 2143/2020 যি ৰিট পিটিশ্যন বিপিএফে দাখিল কৰিছিলে সেই পিটিশ্যনটোক একভাৱে পোনপটীয়াভাৱে আজি ডিছমিছ কৰিছে তেওঁলোকে মই এতিয়া আশা কৰোঁ সংবাদ মাধ্যমৰ বন্ধুসকল বা সংবাদদাতাসকল আপোনালোকৰ যদি কিবা প্ৰশ্ন উত্থাপন কৰিবলগীয়া আছে তেতিয়াহ'লে উত্থাপন কৰিব পাৰে আমি ইলেকশ্যনটো কেতিয়া হোৱাটো বিচাৰোঁ চাওক আমাৰ UPPL দলৰ এটাই নীতি ৰাজনীতি কেতিয়াও ৰাইজৰ ঊৰ্ধত হ'ব নোৱাৰে ৰাইজৰ ঊৰ্ধত বা ৰাইজৰ ওপৰত ৰাজনীতি নহয় ৰাইজক লৈয়ে ৰাজনীতি হয় যাৰ কাৰণে আমি সদায় কওঁ যে ৰাইজেই ৰজা আৰু ৰাইজে নোক জাকৰিলে নৈ বয় তো গতিকে যেতিয়া কৰোনাৰ যি এই মহাসংহাৰ বা কৰোনাৰ যি এই মহাসংকট যেতিয়া শেষ হ'ব বা কৰোনাৰ পৰা এক স্থিৰ আমি সমাজ কৰোনাৰ পৰিপন্থাত গৈ কৰোনাৰ পৰা মানে কৰোনাৰ বিৰুদ্ধে যুঁজ
খেলি খেলি আমাৰ যেতিয়া তাৰমানে এক স্থিৰতা আহিব যে এতিয়া আমাৰ কৰোণাৰ ভেকচিন আহি গ'ল, এতিয়া আমাৰ মানুহে কৰোণাত আক্ৰান্ত হ'লে ট্ৰিটমেণ্ট উপযুক্ত ট্ৰিটমেণ্ট আহি গৈছে, সেইখিনি সময়ত আমি নিৰ্বাচনটো বিচাৰোঁ। আৰু যেতিয়াই কৰোণাৰ ভেকচিন আহে, যেতিয়াই কৰোণাৰ তাৰমানে উচিত ট্ৰিটমেণ্ট আহে, যেতিয়াই আনকি মানুহে কৰোণাৰ প্ৰতি ভয়টো শেষ হৈ যাব, তেতিয়াই নিৰ্বাচন পাতক। আমিতো জানো UPPL দলে বিজয়ী হোৱাটো স্বাভাৱিক, আৰু যি মূলা বাৰে তাৰ দুপাততে চিন, কাৰণ দ্য মৰ্ণিং শ্ব'জ দ্য ডে বুলি কয়। তো আজি যি BPF-এ নৈতিক হাৰ, উচ্চ ন্যায়ালয়ত যি তেওঁলোকে মানে মুখ ঠেকেচা খালে ক'ব গ'লে, তেওঁ এইটো নমুনাহে, মৰ্ণিং শ্ব'জ দ্য ডে। আজি যে যি সূৰ্য উঠিছে দিনটো আজি গমেই পাইছে যে BPF-ৰ হাৰ অলৰেডি আৰম্ভ হৈ গ'ল, BPF-এ হাৰাটো ষ্টাৰ্ট হৈ গ'ল। সেইদিন দুৰ্নীতিত হাৰিলে, আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত হাৰিলে, এতিয়া কেৱল নিৰ্বাচনটোৱে বাকী আছে। আৰু ৰাইজে দেখিছে যে ইমানবোৰ ঠাইত যেতিয়া BPF-এ পৰাজিত হৈছে, তাৰমানে 17 বছৰে তেওঁলোকে যি দুৰ্নীতি কৰিছিলে, 17 বছৰে যি তেওঁলোকে লুণ্ঠন ৰাজ চলাইছিলে, যি স্বৈৰাচাৰিতাৰে তেওঁলোকে শাসন চলাইছিলে, সেই যে ৰাইজৰ যে অভিশাপ, সাওটো অন্তৰৰ পৰা যে সাও দিছিলে, যেতিয়া এজন মাতৃৰ সন্তানে চাকৰি বিচাৰি চাকৰিত মানে ইণ্টাৰভিউ দিছিলে, তেতিয়া তেওঁ গম পালে যে কি কয়, পইচা নহ'লে চাকৰিটো নাপায়। যেতিয়া এজন কণ্ট্ৰেক্টাৰে কণ্ট্ৰেক্ট কৰিবলৈ গৈছিলে, তেতিয়া তেওঁ কণ্ট্ৰেক্ট নাপায়, কমিশ্যন নিদিলে। আনকি মই আজি মানে দুখৰ সহিতে কৈছোঁ, BPF-ৰ কাৰণে ইউথ BPF বা BRTF-ৰ ল'ৰাবিলাকে বহুত কষ্ট কৰিছিলে এসময়ত, কিন্তু তেওঁলোককো তেওঁলোকে BPF চৰকাৰে পুনৰ সংস্থাপন দিব পৰা নাই। আজি মোৰ দুখ লাগে, আজি যদি BPF বা ইউথ BPF বা BRTF-ৰ ল'ৰাবিলাকে যোনে নেকি BLT-ৰ লগত আছিলে বা যোনে BPF-ৰ লগত আগৰ পৰাই যোগদান কৰি আহিছে, সহায় কৰি আহিছে, তেওঁলোককো যদি উচিত মৰ্যাদাৰে তেওঁলোকে পুনৰ সংস্থাপন দিলেহেঁতেন, হয়তো ৰাইজৰ ক'তবা নহয় ক'তবা তেওঁলোকে আশীৰ্বাদ পালহেঁতেন। যিহেতু তেওঁলোকে নিজৰ মানুহকে গাদ্দাৰী কৰিছে, তেওঁলোকে নিজৰ ছাপৰ্টাৰকে তেওঁলোকে গাদ্দাৰী কৰিছে, গতিকে ৰাইজৰ যিটো সাও এইবাৰ লাগিছে তেওঁলোকক। আৰু এইবাৰ নিৰ্বাচনত যেনেকৈ উচ্চ ন্যায়ালয়ত তেওঁলোকে UPPL-ৰ লগত মুখ ঠেকেচা খালে, আগন্তুক নিৰ্বাচনত তেওঁলোকে ইয়াতকৈ বেছি মুখ ঠেকেচা খাব বুলি আমি নিশ্চিত।